নমস্কাৰ, মই ৰিতুপন দত্ত। মই আজি উপস্থিত আছোঁ এই মৰাণত লিখা আছে আপোনাৰ ফিউজন বুলি লিখা আছে। তাৰপিছতে আজি মোৰ খুব মৰমৰ দাদা বিকাশ বাইদেউক আৰু মোৰ বন্ধু নীলা সৈতে গীত আজি ডাবিং আছে বিহু বুলি, আৰু খুব ধুনীয়াকৈ লিখিছে খুব মৰমৰ ককাইদেউ চৰ্চাবন আৰু সমুদ্ৰ সাগৰ লক্ষীনন্দন লিখিছে। গীতটো আপোনালোকে সোনকালে আহি আছে, এতিয়া সোমাই যাওঁ অলপ। তাৰপিছতে মোৰ মাজত আছে নীলাস আছে, ঋতুৰাজ ৰঞ্জন আছে, তাৰপিছতে বাইদেউ সমুদ্ৰ দা আছে, তাৰপিছতে মোৰ মাজত আছে ৰাজীৱ দা আছে। নমস্কাৰ, আজি এইটো ব্লগ নতুনকৈ ষ্টাৰ্ট কৰিছে, আপোনালোকে চাব। শ্ৰদ্ধা আছে, মন কৰিব ভাইটি নতুন চেনেল এটা কৰিছে ৰিটুপন কিমান দিন জানো নাজানো, কিমান দিন হৈছে? এবছৰ প্ৰথম হৈছে নেতো আমাৰ এপিজনৰ পৰা। বিকাশ দা আছে। ভাইটি ৰিতুপনৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, ল'ৰাটো যাতে অকণমান আগবাঢ়ি যায়। সেয়াই ক'লোঁ দিয়া, ধন্যবাদ, সামৰিছোঁ।